জ্বলাব লাগিছিল নহয় বল চাকি কিনে গৈ ৰাজীৱ দা ক'ত আছে ঘৰত আছে নেকি বল আজি চাকি লগাও বল জ্বলাব দেৱালী ওলাই চাকি লগ লাগি চাকি কিনে গৈ গ'ল কি কোৱা চাকি কি ল'বি মই ঘৰত লাইট চাইট ওলাওঁ চাকি নজ্বলাই চাকি নজ্বলাওঁ ইমান খৰচাটো নহয় একো টেনশ্যন আৰু এইপিনে লাগিল তেল লাগিল চাকি লাগিল বহুত লাগিল কি কয় ৰাজীৱ দা আমি অসমৰ মানুহ হৈ যদি আমি চাকি নালাগাওঁ মাটিৰ চাকি নালাগাওঁ কেনেকুৱা হ'ব নেগো ভাল হ'ব ধুনীয়া কথা বল আমি চাকি লগাওঁ একগোট হৈ তেতিয়াহে ভাল লাগিব যদি তেওঁলোকৰ আমি মাটিৰ চাকিবিলাক যদি নিকিনো তেওঁলোকেও বিচাৰে এটা সকলোৰে কাৰণে দেৱালীত মাটিৰ চাকি জ্বলাওক সকলোৱে বিচাৰে যে দীপাৱলীটো সুন্দৰভাৱে পালন কৰোঁ আমি যদি অসমৰ বস্তু নিকিনো অসমৰ যদি আমি মাটিৰ বাচন ব্যৱহাৰ নকৰোঁ চাইনা বস্তু আমি কেনেকৈ ব্যৱহাৰ কৰিম কিয় ব্যৱহাৰ কৰিম সেইটো কাৰণে আমাৰ উন্নত নহয় বল আমি চাকি কিনো গৈ আহক নমস্কাৰ হেপী দীপাৱলী দীপাৱলী হৈছে পোহৰৰ উৎসৱ গতিকে আনন্দৰ উৎসৱ আপোনালোকে কেণ্ডেল নজ্বলাই মাটিৰ চাকি ইয়াত ব্যৱহাৰ কৰক আৰু দীপাৱলী ৰং উৎসৱ উপভোগ কৰক হেপী দীপাৱলী হেপী দীপাৱলী হেপী দীপাৱলী আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব ये ना हो तो क्या फिर बोलो ये जिंदगी